আঁচনি হয় নে বিজেপি দলৰ যদি বিজেপি দলৰ আঁচনি আমি ইয়াত লাইন পাতিবলৈ নাহো। নমস্কাৰ, মই পাঞ্চল পুনৰবাৰ আপোনালোকৰ মাজত আহি গ'লোঁ ছ'চিয়েল মিডিয়াৰ খবৰ লৈ। যোৰহাটত আঁচনিৰ নামত ৰাজনীতি অভিযোগ, মহিলাৰ প্ৰতিবাদ। হয়, আপোনালোকে কি শুনিছে? অসমৰ চৰকাৰে এনে আঁচনি কেন্দ্ৰ কৰি এতিয়া নতুন বিতৰ্ক সৃষ্টি হৈছে। আঁচনিখনৰ নামত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি আপোনাৰ আপাৰ আছামৰ যোৰহাটত কেইবাটাও মহিলা প্ৰতিবাদ বাখ্যস্ত কৰা দেখা গৈছে। প্ৰতিবাদসকলে মহিলাসকলৰ অভিযোগ কৰিছে যে চৰকাৰী আঁচনি সুবিধা প্ৰদানৰ ক্ষেত্ৰত কেৱল বিজেপিত যোনে বিজেপি কৰে সেইবিলাকে যে হস্তক্ষেপ কৰিছে, ইয়াৰ পৰা এনেকুৱা ধৰণৰ ৰাজনীতি কিয়? তেওঁলোকৰ দাবী চৰকাৰৰ আঁচনি সকলো যোগ্য হিতাধিকাৰীৰ বাবে সমানে প্ৰযোজ্য হ'ব লাগে আৰু কোনো ৰাজনৈতিক দলৰ স্বাৰ্থক ব্যৱস্থা কৰা উচিত নহয়। কেৱল যে খালি বিজেপি কি দিব এনেধৰণৰ আমি কেতিয়াও মানি নলওঁ। ইতিমধ্যে এই বিষয়টো লৈ সামাজিক মাধ্যমত বিভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে। অৱশ্যে আঁচনিখনক লৈ উত্থাপন অভিযোগসমূহৰ সত্যতা আৰু চৰকাৰৰ পৰোক্ষ ব্যক্তিগত স্পষ্টভাৱে জনাটো গুৰুত্বপূৰ্ণ। প্ৰশ্নটো এতিয়া হৈছে এটাই, চৰকাৰী আঁচনিৰ নামত এতিয়া কি বিজেপিৰ ৰাজনীতি চলিব নেকি? নে এই অভিযোগৰ আধাৰত আন কোনো বিষয়ও আছে? এই ঘটনালৈ সন্দৰ্ভত চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই কি স্পষ্টকৰণ কৰে সেয়া হ'ল মূল লক্ষণীয়। এতিয়া যদি সেই কামটো নকৰে তেনেহ'লে বিজেপিৰ অফিচৰ সন্মুখত বহুত কেইজন মহিলা যায় ঘেৰাও কৰি আন্দোলন চলাই যাব, লাগিলে হাংগাৰ ষ্ট্ৰাইকো কৰিব বুলি উত্থাপন কৰিছে। চাওক এই ভিডিঅ'টো, আপোনালোকে কি মতামত দিয়ে অৱশ্যই কমেণ্ট বক্সত জনাব। সমজিলা আয়ুক্ত কাৰ্যালয়লৈ আহিছো, আমাক এইটো উত্তৰ লাগিব আৰু যদি নহয় তেতিয়াহ'লে আমি 30,000 মহিলালৈ কিন্তু উপায়ুক্ত কাৰ্যালয়ত বহি থাকিম। এইটো উপায়ুক্ত মহোদয়কো মই জনালো আৰু এজন নডেল অফিচাৰ থাকে অৰুণোদয়, নডেল অফিচাৰজনকো এইটো জনাইছো। আমি যিকোনো পৰ্যায়লৈকে যাম, আন্দোলন কৰিম, কোৰ্টত কেছ কৰিম, বহি থাকিম, অনশন কৰিম, কিন্তু যোগ্য ব্যক্তিক বঞ্চিত কৰিলে আমি কোনো প্ৰশাসনৰ মানুহ, কোনো ৰাজনৈতিক মানুহক খুদাই নেৰিম। ৰাইজৰ যোগ্য ধন কোনো কাকো বঞ্চিত কৰিব নোৱাৰে, দল বুলি বঞ্চিত কৰিব নোৱাৰে। পাৰিব নেকি? আমাৰ টকা যদি ইয়াতো কোনো অযোগ্য মানুহ আছে, অযোগ্য আছে কাটি দিয়ক, কিন্তু যোগ্যতা থকা মানুহক বঞ্চিত কৰিব নোৱাৰিব। লগতে 15,000 টকাটো কৈছো, বোলে 3 মহলীয়া ঘৰ থকাটোও পায় যাৰ ভেটিটোত পানী সোমোৱা নাই, ইফালে বিচনা চোফা ধ্বংস হৈ যোৱা মানুহো নাপায়। বানত ক্ষতিগ্ৰস্ত চৰকাৰে বহুত জেগাত চাৰ্ভে কৰিবলৈ